तो हे दोस्तों वेलकम टू माय यूट्यूब चैनल। तो गाइस আজি ভিডিওটো অলপ পিছমৰ আৰু আলাদা টাইপৰ হৈ গৈছে কাৰণ আজি মানে হ'ল তো আজি আপোনালোকে চিনি নাপাব পাৰে স্যাৰ টেকনিক্যাল বালাৰাম যাৰ এক্সিডেণ্ট বহুত আগত হৈছিলে মোৰ এটা কণ্টেক্ট আছে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিছিলে মই ফ'ল' এটা কৰিছোঁ তো মানে আমাৰ লগত SMS কৰি থাকোঁ আমি কেতিয়াবা তো SMS কৰাৰ সময় মানে 4 মাহ হৈ গ'ল তাৰ এক্সিডেণ্ট হোৱাৰ তাৰপিছত ব্লগ এটা যাৰ চেনেলত দিব পৰা নাই তো বহুত বেয়া লাগি আছে তো তাৰ ভিডিঅ' ক্লিপ আপোনালোক দেখাম আপোনালোক ছাপোৰ্ট কৰিব তাকো আৰু সি মানে কণ্টেণ্ট বহুত ভাল দিয়ে মোৰ পৰা মানে বেষ্ট কণ্টেণ্ট মানে কেনেকৈ দিয়ে এই ইউটিউবৰ বিষয়ে মানে আপলোড কৰে যে ইউটিউবৰ কি হৈছে কি নাই মানে নিউ আপডেট আহিলে ইউটিউবৰ বিষয়ে এডিট কৰিব লাগে বহুত কিবা আছে এনেকুৱা বহুত তো এই হ'ব মানে আমি মানে মোৰ SMS কৰোঁ তাৰ লগত তো সি ক'লে যে ভাই এটা ভিডিঅ' বনাই দিয়া তাৰপিছত মোৰ ছাবস্ক্ৰাইবাৰ গম পাই যাব আৰু গোটেইখিনি মানুহ চাব পাব তাকো তো সেইকাৰণে মানে মই মানে ডিসক্ৰিপশ্যন লিংক মই তাতে হেচটেগ লগাই দিম আপোনালোকে চাব পাৰে ভিডিঅ' ক্লিপ চাব পাৰে যেকে তো আপোনালোকে সহায় সহযোগিতা কৰিব আৰু তাৰ 10K ফলোৱাৰ্ছ আছে গাইজ তাৰ 10K ছাবস্ক্ৰাইবাৰ আছে মোৰতো ইমান নাই তো যিমান হয় আশা ভাল লাগিলে আপোনালোকৰো আপোনালোক জনাব আপোনাৰ মতামতখিনি কেনেকুৱা লাগিলে ভিডিঅ'খিনি মই ক্লিপখিনি আপোনাক দেখাই আছোঁ বৰ্তমান ব্লগ আৰু গাইজ ইয়াতে দাদাখনৰ মানে মাথাটো মানে পুৰা ডেমেজ হৈছে আৰু এইফালে চাব পাৰে আপোনাৰ চকু মুখৰ পুৰা অৱস্থা নাই এনেকুৱা টাইপ এক্সিডেণ্ট এতিয়া তাৰ এক্সিডেণ্টৰ মানে ব্লগখিনি দেখোঁ আপোনালোক কেনেকৈ বহুত বেয়াকৈ গাইজ এক্সিডেণ্ট হৈছিলে মানে এনেকুৱা এক্সিডেণ্ট লাইফৰ কাৰণেও নহয় এনেকুৱা হয় মানে পূৰা মাথা তাৰপিছত ভৰি তাৰ পাওখন মানে ভাঙি গৈছিলে তো ভিডিঅ'খিনি চাব আপোনালোকে সৰু ক্লিপ তো এইবিলাক চাব চাইকৈ কমেণ্ট ছেকশ্যনত জনাব মোক আৰু তাৰ লগতে মোৰ চেনেলটো নতুনকৈ যদি কোনোবাই চাইছে প্লিজ ছাবস্ক্ৰাইব লাইক কমেণ্ট মোৰ শ্বেয়াৰ ছাবস্ক্ৰাইব লগত জৰুৰ কৰিব আশা থাকিলে আগলৈ এনেকুৱা ভিডিঅ' আপোনালোক দি থাকিম আৰু চবে গমৰ আৰু গাইজ ইয়াতে মানে হয় কথাখিনি যে ইয়াতে মানে এতিয়া এক্সিডেণ্ট হৈছে এতিয়া ভৰি এটা মানে ভাঙি গৈছিলে এতিয়া যে মানে লাহেকৈ অলপ আৰাম পাইছে সেইকাৰণে মানে অলপ খোজকাঢ়িব পাৰে তো সি মানে এটা খোজকাঢ়ি আছে লাহে এতিয়া